এইটো কোৱা গৈছে যে 3 জুলাইলৈকে ফটোখন আঁকিব নালাগে, তাৰপিছত ফটোখন আঁকিব পাৰিব। কিন্তু মাৰ্চেল বৰুৱাই যেতিয়া সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিলে, প্ৰাগ নিউজৰ সৈতে আমি যেতিয়া তেওঁৰ সৈতে কথা পাতিছিলোঁ, তেওঁ তোমালোকৰ আমি ছবিৰ পক্ষত আছোঁ, আমি ইতিহাসৰ পক্ষত আছোঁ, আমি গভৰ্ণমেণ্ট দুৰ্নীতিৰ পক্ষত আছোঁ, এনেধৰণৰ কিছু প্ৰস্তাৱ এই বিহুটো এই দুমুখীয়া স্থিতি তাকে লৈ পেলাই প্ৰশ্ন অৱতাৰণা হৈছে। লক্ষণীয় হ'ব মাৰ্চেল বৰুৱাৰ সিদ্ধান্ত। ৰাইজে দাবী কৰিছে, ৰাইজে জবাবদিহি কৰিছে যে মাৰ্চেল বৰুৱাই জুবিনৰ ফালৰ পৰা সাংঘাতিক প্ৰেছাৰ পৰিছে। মই ভাবিছোঁ আমি সকলো ৰাইজে আমি মিলি কথাবোৰ আলোচনা কৰোঁ, আমি ভালকৈ বহোঁ, কি কৰোঁ আপোনালোকে দিহা পৰামৰ্শ দিয়ক। আপোনালোকে দিহা পৰামৰ্শ দিয়ক যে ছবিখন তেওঁলোকে 3 তাৰিখৰ আগত অঁকাটো বিচৰা নাই, 3 তাৰিখৰ আগত অঁকাটো তেওঁলোকে বিচৰা নাই, 3 তাৰিখৰ পিছত অঁকাটো বিচাৰিছে। আৰু আমি কথাখিনি আলোচনা কৰোঁ, আমি পাতোঁ। মই এতিয়া ক'ব পৰা অৱস্থাত নাই, আমি কথাখিনি আলোচনা কৰাটো মই ভাবোঁ বেছি ভাল হ'ব। প্ৰেছাৰ অথৰিটিয়ে প্ৰেছাৰ দিছে। হয় হয়, সেয়াই আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু মই ভাবোঁ আমি আলোচনা কৰোঁ, কথাখিনি আলোচনা কৰোঁ। হয়, অলপ সময় স্থগিত ৰাখিবলৈ বাধ্য হৈছোঁ। আমি আলোচনাত বহোঁ, আমি সকলো সাধাৰণ ৰাইজ একলগ হৈ কথাখিনি আমি আলোচনা কৰিম।
बहुत देरी होगा অলপমান গণেশগুৰি আছে पानी लो मोह हमदे पानी तो इमान তেওঁলোকৰ মতে 3 তাৰিখৰ পিছত অকাটো কোনো প্ৰব্লেম নাই। জুবিন দাক তেওঁলোকে ভাল পাওঁ বুলিয়ে কৈছে। সেয়া মই নাজানো, সেইখিনি আমি আলোচনা কৰোঁ।
কোনে কোনে আমি ৰাইজৰ মতামত লওঁ, আমি একেলগে বহোঁ। জুবিন গাৰ্গৰ ছবিখন মচি দিয়া হ'ল, আপোনাৰ মনত কেনেকুৱা লাগিছে? আপুনি অঁকা এখন ছবি, আপুনি এইটোক লৈ মই তীব্ৰ গৰিহণা দিছোঁ। এইটো কাম কোনো পধ্যেই মানি নলওঁ, কেতিয়াও মানি নলওঁ। এইটো মই ইয়াত অকল এখন ছবিয়ে মোহা নাই, আগতে বহুত কেইখন মোহাৰিছে, আপোনালোকে গম পায় নিশ্চয়। জীৱনক লৈ যেতিয়া আঁকিছিলোঁ, তাৰ আগত হোৱেৰ ইজ ডেম'ক্ৰেচি বুলি এখন বনাইছিলোঁ। জীৱনৰখন মোহৰাৰ পিছত আকৌ আঁকিছিলোঁ, আকৌ মোহাৰিছিলে। প্ৰশাসনৰ মানুহ, তেওঁলোকৰ মই নাম নাজানো। তেওঁলোকতো পুলিচজনী লাগিছে। মই সেয়াই আমি আলোচনা কৰোঁ। হয়, অলপ সময় দিয়ক। তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত? তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত? তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত? এইটো